নমস্কাৰ সকলোকে নিতুল অনিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এয়া দেখিছেই, গতিকে বিহু যেতিয়া বিহুৰ ভিডিঅ'য়ে আপলোড কৰিম বুলি ভাবিলোঁ। গতিকে এয়া প্ৰথমৰ পৰাই যি কৰিলোঁ সকলোখিনি ৰেকৰ্ড কৰি ৰাখিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কিছুমান দেখুৱাও নহ'ল, কিয়নো যিহেতু ময়ো বিজি আছিলোঁ। গতিকে যিখিনি পাৰিলোঁ কেপচাৰ কৰিব সেইখিনি আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ। এয়া পিঠাগুড়ি খন্দা হৈ গৈছে দেখিলেই, আৰু এয়া পিঠা বনোৱাৰ প্ৰস্তুতি চলিছে। এয়া বনাইছোঁ আমি পুলি পিঠা। পুলি পিঠা বুলিও কয়, তেল পিঠা বুলিও কয়। ঠাই হিচাপে নাম বেলেগ বেলেগ আছে ইয়াৰ। এয়া ৰন্ধাৰ প্ৰস্তুতি চলিছে। নৰ্মেল যিটো ভাত খোৱা চাউল আছে, সেই চাউলৰ গুড়ি আৰু গুড়েৰে, জুলীয়া গুড়েৰে এই মিশ্ৰণটো বনাই থোৱা হয়। আৰু এয়া গুড়াল লাড়ু বনাইছোঁ। ৰেচিপিবোৰ মই ইমান ডিটেইলছত শ্বেয়াৰ কৰা নাই, কিয়নো বেছিভাগ মানুহেই ইয়াৰ ৰেচিপি জানেই। আৰু এয়া মই নাৰিকল চেলাই থৈ দিলোঁ। আৰু এইফালে তেল পিঠাখন ভাজি আছে। পিঠাখন বনাবলৈ একেবাৰেই সহজ। মিশ্ৰণটো বেছি ডাঠো হ'ব নালাগে আৰু বেছি পাতলো হ'ব নালাগে। এয়া যিমানবোৰ বনাইছোঁ আমি আটায়ে ঘৰৰ লগা ধৰাকৈ বনাইছোঁ। আৰু এইফালে মই এয়া বনাই আছোঁ তিল পিঠা। এইটো হৈছে যিটো ষ্টিকি ৰাইচ, আমাৰ অসমীয়া ভাষাত বন্নি চাউল বুলি কয়, সেয়া চাউলৰ পিঠা বনাই আছিলোঁ। বিৰাটেই ধোৱা, গতিকে মই এইফালে কেমেৰাৰ ফালে ইমান লক্ষ্য কৰা নাই আৰু এয়া এই পিঠাখন বনাইছোঁ বিশেষকৈ আমাৰ খুৰায়ে বনাইছে। এয়া হৈছে উৰিষ্যাৰ পিঠা, মানে উৰিষ্যা ফেমাছ আৰিচা পিঠা বুলি কয়। এয়াও গুড় আৰু নৰ্মেল যিটো চাউল আছে সেই চাউলৰ গুড়িৰে বনোৱা হৈছে। আৰু ইয়াতে শুকান নাৰিকল কুটা আৰু যিটো গোৱামুড়ি আছে, চপ বুলি কয়, সেয়াও দিয়া হৈছে। আৰু কিবা কিবি এনেধৰণৰ দিব পাৰি, বাদাম চাদাম। এনেকৈয়ে মানে পিঠাখন বনোৱা হয় গুড় আৰু চাউলৰ গুড়িৰে। আৰু এয়া ঠাণ্ডা হৈ গৈছে, আৰু এইখিনি এনেকুৱা আঠালেটীয়া হোৱাৰ পিছত এনেদৰে নমাই থৈ অলপ সময়ৰ বাবে ঠাণ্ডা হ'বলৈ দিয়া হয়। আৰু তাৰ পিছতেই ইয়াৰ পৰাকৈ অলপ অলপ লৈ মানে পিঠাৰ নিচিনাকৈ গোল গোল কৰি তেলত ভজা হয়। আৰু পিঠাখন খাবলৈ তেল পিঠাৰ নিচিনাই, অলপ সোৱাদটো বেলেগ আহে আৰু বিৰাটেই টেষ্টি খাবলৈ। আৰু এয়াও মই কেপচাৰ কৰি থলোঁ গধূলি সময়ত এনেদৰে চৰাইৰ জাকটো। আজি কেইদিনমান হ'ল এনেদৰেই চৰাইৰ জাক আমাৰ ঘৰৰ ওপৰেৰে প্ৰায়েই দেখিবলৈ পাওঁ উৰি যোৱা। এয়া পিঠাকেইখন দেখিছেনে কেনেদৰে বনাইছোঁ। ইমান ডিটেইলছত ভিডিঅ'বোৰ কৰা নহ'ল। ৰাজহুৱাকৈ যিহেতু ভেলাঘৰ বনাইছেই, গতিকে আমি ঘৰতে এনেদৰে সৰুকৈ এটা ভেলাঘৰ মানে মেজি বনাইছিলোঁ। আৰু সেইটো যিজনে প্ৰথমতে গা ধুলে সেইজনে জ্বলাই দিলে, গতিকে ভিডিঅ' কৰা নহ'ল। আৰু এয়া মেজিৰ জুইত চাহ বনাইছোঁ। এয়া আমি প্ৰত্যেক বছৰেই এনেদৰে বনাওঁ। এয়া মই এফালে মোবাইলটো কেমেৰা লৈ আৰু এইফালে চাহ বনাই আছোঁ। আৰু এনেদৰে আমি প্ৰত্যেক বছৰেই কৰোঁ। আৰু এয়া আমি প্ৰস্তুত কৰা পিঠা পনাবোৰ আটাইবোৰ দেখুৱাই আছোঁ। ৰেচিপিবোৰ কিন্তু দেখুওৱা নহ'ল। ইমানবোৰ ভিডিঅ' কৰি থাকিলে বনাব কোনে। গুড়াল লাড়ু, নাৰিকলৰ লাড়ু, এয়া হৈছে গুড়, নাৰিকল আৰু গুড়াল লাড়ু। এয়া হৈছে নাৰিকল পিঠা, সেয়াত নাৰিকলৰ চিৰা, এয়া তিল পিঠা, এয়া হৈছে আৰিচা পিঠা যিটো উৰিষ্যাৰ বুলি কৈছিলোঁ, আৰু এয়া হৈছে তেল পিঠা। এই আটাইবোৰ প্ৰস্তুত কৰিছোঁ এনেদৰে, আৰু আপোনালোকৰ লগত এনেদৰে শ্বেয়াৰ কৰিলোঁ। আৰু এয়া প্ৰত্যেক বছৰে কৰাৰ নিচিনাকৈয়ে দুমাহীৰ দিনাখন এনেদৰে মাহ সেৱা কাঢ়িলোঁ। কেৱল ডিফাৰেঞ্চ এইটোৱেই যে এইবেলি আমাৰ দেউতা নাই, যিহেতু এবছৰ আগতেই দেউতা ঢুকাইছে। আৰু এয়া দেউতা ঢুকোৱাৰ পিছত এয়া আমাৰ প্ৰথম বিহু। বিৰাটেই দুখ লাগে, কিবা এটা বেয়াও লাগে।
তথাপিওতো কৰিবই লাগিব। বিহু যিহেতু পালন কৰিবই লাগিব, এয়া নিয়মেই যিহেতু। আৰু এয়া ৰাতি ৰন্ধা বঢ়াৰ প্ৰস্তুতি চলিছে। যিমানখিনি পাৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আৰু ইমানখিনিয়ে কেপচাৰ কৰিব পাৰিলোঁ, গতিকে ইমানখিনিয়ে শ্বেয়াৰ কৰিলোঁ। আজিলৈ ইমানেই। পিছলৈ অন্য এটা ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে ধন্যবাদ।